মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 8ৰ গণিতৰ পৰিমেয় সংখ্যাৰ যিটো অনুশীলনী আছে সেই অনুশীলনীৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। গতিকে এই অনুশীলনীটো তোমালোকে ভালকৈ কৰিবৰ কাৰণে তোমালোকে কিছু কথা প্ৰথমে জানিব লাগিব। যেনেকৈ মই আগৰ ভিডিঅ'ত তোমালোকক দিছিলোঁ, তো আজিও মই তোমালোকক এই ভিডিঅ'টোত এই অংকৰ যিবিলাক সমাধান আছে, অংকৰ সমাধান কৰাৰ আগতে তোমালোকক মই কিছু কথা ক'ম, তোমালোকে খুব মনোযোগেৰে চাবা। যে প্ৰথমটো কথা হৈছে যে পৰিমেয় সংখ্যা হওক বা পৰস্পৰ মৌলিক অখণ্ড সংখ্যা হওক, এইবিলাক বিষয়ে আমি আলোচনা কৰিম। গতিকে তোমালোকে তোমালোকৰ কিতাপটো লৈ টেবুলৰ সন্মুখত বহা। ব'লা ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আলোচনা কৰি আছোঁ মই যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও 31 পৃষ্ঠা উলিয়াই লোৱা। যে 31 পৃষ্ঠাত এইটো লিখা আছে, যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব। যে যিকোনো এটা অখণ্ড সংখ্যাৰ বাবে অন্য এটা অখণ্ড সংখ্যা পোৱা যাব যাতে দুয়োটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হয়। যে অখণ্ড সংখ্যা কাক কয়? এটা আনটোৰ বিপৰীত। তো ইয়াত কৈছে যিকোনো এটা অখণ্ড সংখ্যাৰ বাবে অন্য এটা অখণ্ড সংখ্যা যেতিয়া পাবা, তেতিয়া সেই পোৱা সংখ্যাটো আৰু যিটো লোৱা হৈছিলে সেই সংখ্যাটোৰ যোগফল সদায় কিমান হ'ব বুলি কৈছে? শূন্য হ'ব। যেনে উক্ত অখণ্ড সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বোলা হয়। তো সেই যে প্ৰথম যিটো অখণ্ড সংখ্যা লৈছিলোঁ তাৰ বিপৰীতে আৰু এটা অখণ্ড সংখ্যা পাইছিলোঁ, তো সেইমতে ইয়াত কোৱা হৈছে যে উক্ত অখণ্ড সংখ্যা দুটাৰ এটাক আনটোৰ বিপৰীত বোলা হয় বা বিপৰীত সংখ্যা বোলে। যিকোনো এটা অখণ্ড সংখ্যা হ'লে অন্য এটা অখণ্ড সংখ্যা -a পোৱা যাব। ছাত্ৰ ছাত্ৰীসকল মনোযোগ দিবা। কৈছে যদি যিকোনো এটা অখণ্ড সংখ্যা হয়, তেন্তে আৰু এটা বা অন্য এটা অখণ্ড সংখ্যা কি হ'ব? তেন্তে তাৰ বিপৰীত চিন লগাই দিছে -a। তো ইয়াত যে কৈছিলে সেই সংখ্যা দুটাৰ যোগফল 0 হ'ব, ইয়াত প্ৰমাণো কৰি দিছে যে a প্লাছ a যোগাত্মক বিপৰীত কি? -a। তো a প্লাছ -a ইকুৱেল টু 0, দুটা যোগফল কিমান হৈছেগৈ? 0 হৈছে। যেনেকৈ কৰা হওক -a প্লাছ a মানে কিমান আহিবগৈ? 0 আহিব। গতিকে -a যোগাত্মক বিপৰীত সংখ্যা বোলে। তেন্তে -a কি বুলি কোৱা হ'ব? যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হ'ব। যেনেকৈ ইয়াত দি দিছে 2ৰ যোগাত্মক বিপৰীত কি? 2ৰ যোগাত্মক বিপৰীত সংখ্যা হৈছে -2। ইয়াত -2 দিব পাহৰিছে চাগে, ইয়াত -2 হ'ব। আৰু -2ৰ যোগাত্মক বিপৰীত কি হ'বগৈ? +2। গতিকে ওলোটা, মানে কেনেকুৱা ওলোটা? চিনৰ উল্টা। প্লাছ হ'লে মাইনাছ হ'ব, মাইনাছ হ'লে প্লাছ হ'বগৈ। আকৌ 0 + 0 = 0। গতিকে 0ৰ যোগাত্মক বিপৰীত সংখ্যা 0 নিজেই, তোমালোকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত পৰিমেয় সংখ্যা, যি ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীত ভগ্নাংশৰ বিষয়ে শিকি আহিছা, নিশ্চয় শিকি আহিছা ভগ্নাংশৰ বিষয়ে। যেনেকৈ ইয়াতে দিছে a/b বা b/a। ভগ্নাংশৰ ওপৰত কি থাকে? ভগ্নাংশৰ ওপৰত লব, তলত থাকে হৰ। গতিকে a আৰু b যিকোনো দুটা স্বাভাৱিক সংখ্যা হ'লে a/b আৰ্হিৰ সংখ্যাবোৰক ভগ্নাংশ বোলে। তো এনেকুৱা আৰ্হিক কি বুলি কোৱা হয়? ভগ্নাংশ বুলি কোৱা হয়। 3/2, 3/7, 12/10, 7/16 ... আদিবোৰ হৈছে ভগ্নাংশ। এইবিলাক হৈছে ভগ্নাংশৰ উদাহৰণ। তোমালোকে নিশ্চয় আগৰ শ্ৰেণীত পাই আহিছা। ব্যৱহাৰিক ক্ষেত্ৰত ভগ্নাংশই গোটা বস্তুৰ এটাৰ অংশক বুজায়। এটা অংশক বুজায় ব্যৱহাৰিক ক্ষেত্ৰত, গোটা বস্তুৰ এটা অংশক বুজায় ভগ্নাংশই। অৰ্থাৎ গোটা বস্তুৰ কোনো অংশক বুজাবলৈ আমি ভগ্নাংশ ব্যৱহাৰ কৰোঁ। যে উদাহৰণ হিচাপে মই তোমালোকক দেখুৱাই দিম। যে যদি চোৱা 5 কেজিমান চাউল আছে তোমাৰ তাত, মুঠ 5 কেজিমান চাউল আছে, আৰু এই 5 কেজি চাউল তুমি 2জন মানুহক ভগাই দিব লাগে। তো সেইটো ভগ্নাংশৰ ৰূপত লিখিবলৈ হ'লে মুঠ চাউল যিমান আছে সেইটো সদায় ভগ্নাংশৰ তলত, আৰু কিমানজনক ভগাইছোঁ আমি? 2জন মানুহক। গতিকে এই 2জন মানুহ মানে 2টো ওপৰত থাকিব আৰু মুঠটো ক'ত থাকিব? তলত। তো এনেকৈহে ভগ্নাংশত লিখা হয় এই বৰ্ণনামূলক কথাটো, যে 5 কেজি চাউল 2জন মানুহৰ মাজত ভগাই দিব লাগে। তো ঠিক একেদৰে কিতাপতো দিছে চাগে, এইটো তোমালোকে পঢ়িবা ছাত্ৰ ছাত্ৰীসকল। তোমালোকে এতিয়াই কিতাপটো লৈ পেলাই টেবুলৰ সন্মুখত বহা।
যে এটা আপেলক সমানে 5টা ভাগ কৰি 3 ভাগ ল'ব লাগে। গতিকে আপেলটোৰ 5 ভাগৰ 3 ভাগ বুজাবলৈ আমি কি ব্যৱহাৰ কৰিছোঁ? এইটো 5 ভাগৰ 3 ভগ্নাংশটো ব্যৱহাৰ কৰিছোঁ। ঠিক সেইদৰে আমি লিখিব পাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি পেলাই বাকীখিনি পঢ়ি ল'বা, খুব ধুনীয়াকৈ শিকিব পাৰিবা। খুব ধুনীয়া কথা ইয়াত লিখি দিছে ছাত্ৰ ছাত্ৰীসকল। এইটো ক'ৰবাত মাইনাছো আছে, যেনেকৈ ইয়াত সংখ্যাটো এটা বস্তুক সমানে মাইনাছৰ 5 ভাগ কৰি তাৰে 3 ভাগ লোৱাটো বুজাইছে। এইটো মাইনাছৰ 5 ভাগ কৰি 3 ভাগ লোৱাটো বুজাইছে, 5 ভাগ কৰি মাইনাছৰ 3 ভাগ লোৱাটো বুজাইছে। তেনেকুৱা ক্ষেত্ৰত ইয়াত দেখুৱাই দিছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব লাগিব, যিহেতু আমি বৰ্তমান শিকি আছোঁ পৰিমেয় সংখ্যা। গতিকে পৰিমেয় সংখ্যাৰ সংজ্ঞাটো তোমালোকে মুখস্থ কৰিবা। এইটো ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে তোমালোকে পঢ়িবা যে পৰিমেয় সংখ্যা কাক কয়? যিবোৰ সংখ্যাক p/q আকাৰত, মানে p/q আকৃতি, মানে অৰ্থাৎ ভগ্নাংশৰ আকৃতি ক'বলৈ গ'লে, যে যিবোৰ সংখ্যাক p/q আকৃতিত বা আকাৰত প্ৰকাশ কৰিব পাৰি, p, q উভয়ে অখণ্ড সংখ্যা হ'ব লাগে। কিন্তু কিউৰ মানটো 0 হ'ব নোৱাৰে। এই তাৰ অৰ্থটো মানে এইটো কেনেকৈ পঢ়িবা ছাত্ৰ ছাত্ৰীসকল? কিউ নট ইকুৱেল 0, কিউ ইজ নট ইকুৱেল 0, মানে কিউৰ মান 0 হোৱা নাই বা হ'ব নোৱাৰে। ঠিক আছে, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। পুনৰ কৈ দিছোঁ, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p, q উভয়ে অখণ্ড সংখ্যা, q নট ইকুৱেল 0, সেইবোৰ সংখ্যাকেই কি বুলি কোৱা হয়? সেইবোৰ সংখ্যাকেই পৰিমেয় সংখ্যা বোলে। তো ইয়াত উদাহৰণ দি দিছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ পৰা উদাহৰণবিলাক চাই ল'বা। -3, -2, 0, 1, 5, 3 ভাগৰ 2, 2 ভাগৰ -1, 7 ভাগৰ -1, তাৰপিছে 0.25 মানে সীমা থকা, 0.3 পৌনপণিক সীমা আছে এইবিলাকৰ, মানে সীমা থাকিব লাগিব, অসীম হ'ব নোৱাৰিব। তাৰপিছে পাই যিটো পাবা, হয়তো ইয়াত দিয়া নাই, পাইটো এনেকৈ লিখে, পাইৰ মান 7 ভাগৰ 22। এই পাইটো সদায় কি? অপৰিমেয় সংখ্যা, মনত ৰাখিবা। আৰু যিবিলাক দশমিক দি পেলাই সীমা আছে, এইবিলাক পৰিমেয় সংখ্যা, পৌনপণিক পৰিমেয় সংখ্যা। সীমা নথকাবিলাক অপৰিমেয় সংখ্যা। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি কথা তোমালোকে পঢ়িবা। পিছত কিছুমান ইম্পৰ্টেণ্ট কথা ইয়াত দি দিছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে খুবেই দৰকাৰী। তোমালোকে এইবিলাক শিকিবা, মই দেখুৱাই দি আছোঁ। তোমালোকৰ কিতাপৰ 32 পৃষ্ঠাত তোমালোকেও চোৱা, মোৰ লগত তোমালোকেও চোৱা। সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা, কাৰণ সকলো অখণ্ড সংখ্যাকেই p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। সকলো অখণ্ড সংখ্যা, ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়, আমি জানো। গতিকে সকলো অখণ্ড সংখ্যাবিলাকক আমি এনেকুৱা p/q আকৃতি, অৰ্থাৎ এনেকুৱা ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰি। গতিকে সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'ব। এইটো চোৱা, 5ক 1 দি পেলাই যেতিয়া 5ক হৰণ কৰিম, তো এইটো ভগ্নাংশৰ আকৃতি হৈ গ'ল। 10ক যেতিয়া 2 দি পেলাই হৰণ কৰিম, মানে 5ক এই 5 বনাবৰ কাৰণে যেতিয়া 10 লৈ পেলাই 2ৰে হৰণ কৰিম, তো এইটো ভগ্নাংশৰ আকৃতি হ'ল। তো তেনেকুৱা কথা, 1 দি পেলাই -7ক হৰণ কৰিলে -7 পোৱা যাব। গতিকে এইটো ভগ্নাংশৰ লব হৰ পোৱা গৈছে। গতিকে এইবিলাক হৈছে পৰিমেয় সংখ্যা। হয়, শূন্যটোকো আমি কৰিব পাৰিম, শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে উত্তৰ 0। গতিকে উত্তৰ 0 হওক, কিন্তু ওপৰততো লব আছে আৰু তলত হৰ পাইছোঁ, মানে ভগ্নাংশৰ আকৃতি পাইছোঁ। গতিকে এইটো পৰিমেয় সংখ্যা হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বুজি পোৱা নাই, পুনৰ তোমালোকে ভিডিঅ'টো চাবা, নিশ্চয় বুজি পাবা। 2 নম্বৰত কৈছে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা। সকলো ভগ্নাংশই পৰিমেয় সংখ্যা হয়। এনেকুৱা ভগ্নাংশৰ আকৃতিৰ সংখ্যাবিলাক পৰিমেয় সংখ্যা হয়, কাৰণ সকলো ভগ্নাংশই p/q আকৃতিত কি কৰিব পাৰি? আমি প্ৰকাশ কৰিব পাৰি। আৰু পৰিমেয়ৰ সূত্ৰটোৱে আছিলে যে যি সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, কিউৰ মান 0 যেতিয়া নহয়, তাকে কোৱা হয় পৰিমেয় সংখ্যা। গতিকে এইবিলাক ভগ্নাংশৰ সংখ্যা হয় 11 ভাগৰ 7, 8 ভাগৰ 15, 119 ভাগৰ 120 ইত্যাদি। তোমালোকে আৰু বহুত দিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত 3 নম্বৰত লিখা হৈছে যে সকলো পৰিসমাপ্ত দশমিক সংখ্যাই পৰিমেয় সংখ্যা হয়। মানে মই অলপ আগতে কৈছোঁ, মানে এটা সীমাত আবদ্ধ। চোৱাচোন, এইটো চোৱাচোন তোমালোকে ছাত্ৰ ছাত্ৰীসকল, 0.53, 0.53, দশমিকৰ পিছত দুগৰ আছে, মানে সীমিত মান এইটো। গতিকে এনেকুৱা সীমিত মান, সীমাত আবদ্ধ হ'লে এইটো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। বাকীবিলাক তোমালোকে চাই ল'বা,
মাইনাছ থাকক, কোনো প্ৰব্লেম নাই। মাইনাছ থাকিলেও তো সীমাত আবদ্ধ হৈ আছে, -1.23 এইবিলাক সীমাত আবদ্ধ হৈ আছে। তাৰপিছত 4 নম্বৰত কৈছে সকলো অপৰিসমাপ্তি পৌনঃপুনিক দশমিক সংখ্যাই পৰিমেয় সংখ্যা, কাৰণ সকলো পৌনঃপুনিক দশমিক সংখ্যাই p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। এই সংখ্যাবোৰৰ বাহিৰেও আন কিছুমান সংখ্যা আছে যিবোৰ p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি, যেনে √2, √3, √5। এইটো মানে অপৰিসীমা, সীমাত নাই, মানে এইটো সীমাত নাই, অসীম, এইটো অসীম, মানে সীমাত নাই। এইবিলাক হৈছে অপৰিমেয় সংখ্যা। ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু এটা কথা আলোচনা কৰিব লাগিব যে যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি, পুনৰ কৈছোঁ ছাত্ৰ ছাত্ৰীসকলক, তোমালোকে যদি পাৰা লিখি ল'বা ভিডিঅ'টো চাই পেলাই, যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি তাক অপৰিমেয় সংখ্যা বোলে। আৰু অপৰিমেয় সংখ্যাবিলাক এই যে উদাহৰণ দিছে ইয়াৰ কোনো সীমা নাই, দশমিকৰ পিছত মানে এটা সীমাত আবদ্ধ হোৱা নাই, শেষ হোৱা নাই। আৰু এই যে √2, √3, √5 দিছে, ইয়াত নহয়, এইবিলাক মানে 2ৰ কোনো বৰ্গমূল নাই, 3ৰ কোনো বৰ্গমূল নাই, 5ৰ কোনো বৰ্গমূল নাই। যদি বৰ্গমূল থাকিলেহেঁতেন তেন্তে স্কোৱাৰ আৰু ৰুটে আমি সদায় কাটিব পাৰিলোহেঁতেন। মই এটা উদাহৰণ দেখুৱাব বিচাৰিম ছাত্ৰ ছাত্ৰীসকলক, তেনেকুৱাকৈ যেনেকৈ এইটো মই 25টো লিখিছোঁ আৰু এইটো ৰুট লিখিলোঁ। এতিয়া √25 এইটো পৰিমেয় নে অপৰিমেয়? যদি এনেকুৱা সংখ্যা থাকে তেন্তে তোমালোকে এক কাম কৰিবা, প্ৰথমে তোমালোকে চাবা 25 আছে, যদি 25ৰ বৰ্গমূল আছে নেকি? আছে, 5, মানে 5 স্কোৱাৰ। তেন্তে স্কোৱাৰ আৰু ৰুট সদায় কি হয়? কেঞ্চেল হ'লে কিমান থাকিব? 5, তাৰ তলত মনে মনে এটা 1 আছে, গতিকে এইটো ভগ্নাংশৰ আকৃতিত হৈছে, গতিকে এইটো হ'বগৈ এটা পৰিমেয় সংখ্যা। কিন্তু আমি যদি বেলেগ এটা উদাহৰণ লওঁ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা, যদি এতিয়া √3 লৈছোঁ, 3ৰতো কোনো বৰ্গমূল নাই, মানে ৰুটৰটো আমি কেঞ্চেল নাইকিয়া কৰিব নোৱাৰিম, গতিকে এইটো হ'বগৈ অপৰিমেয় সংখ্যা আৰু এইটো হ'বগৈ কি? পৰিমেয় সংখ্যা। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা, নিশ্চয় তোমালোকে বুজিব পাৰিবা, ঠিক আছে? গতিকে তোমালোকক এইখিনি আলোচনা কৰিছোঁ তোমালোকৰ লগত, বাকী ক্লাছত আৰু আলোচনা কৰিম।